হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল মৃদুস্মিতা বৰুৱা। তো আজি আপোনালোকক জনাবলৈ খুবেই সুখী হৈছোঁ যে আজি ফাইনেলি দেউতা আৰু মই যাম ওড়িশালৈ, পুৰী জগন্নাথ। তো বহুত এক্সাইটেড হৈ আছোঁ আৰু পুৰী জগন্নাথৰ বাবে যাবৰ কাৰণে কি প্ৰস্তুতি চলাই আছোঁ দিনটো আপোনালোকে ভিডিঅ'টি দ্বাৰা চাব পাৰিব। তো ভিডিঅ'টি এতিয়া ষ্টাৰ্ট কৰোঁ। এইখিনি হ'ল দেউতা আৰু মোৰ কাপোৰৰ পেকিং। তো পেকিং কৰা হৈ গ'ল আৰু এয়া আহিছে মাহী আমাৰ খবৰ ল'ব আহিছে। আজি মানে 9টাত ট্ৰেইন আছে, আমাৰ ৰাতি 9টাত ট্ৰেইন। তো মাহী আৰু বাবু আহিছে আৰু বুনু হাহাকাৰ লগাই দিছে পুৰা মাহীক দেখি। চাহ পানী খোৱা হোৱাৰ পিছত এয়া আমাৰ মাহীক কামত লগাই দিছোঁ, মানে দেউতাৰ লগত হাঁহ বাচি আছে। তো আজি আমাৰ ঘৰত হাঁহ আছে আৰু বুনু পুৰা ৰেডি হৈ আছে। আৰু এইফালে কাটিছে কঁঠাল দেউতাই কঁঠাল খাব, মই বাৰু ভাল নাপাওঁ কঁঠাল খাই। তো এইফালে বনাই আছোঁ মই হাঁহৰ মাংস, আৰু হাঁহৰ মাংসখন জল্দি বনাব লাগিব, সোনকালে হ'ব লাগিব। এতিয়া প্ৰায় হ'বই আৰু কাৰণ মই বজাৰ কৰিব যাব লাগিব, অলপ কাপোৰৰ বজাৰ কৰিব আছে। তো মই একদম এক্সাইটেড হৈ আছোঁ, মানে প্ৰথমবাৰ অসমৰ বাহিৰলৈ যাম, মানে বেলেগ এখন ৰাজ্যলৈ যাম আৰু পুৰী জগন্নাথ মন্দিৰলৈ যাম। তো ভাবিয়ে কিবা এটা মনত বেলেগ ফূৰ্তি এটা লাগি আছে। সকলোৱেতো জানেই ভাৰতৰ 4টা কোণত 4খন ধাম আছে, তাৰ ভিতৰত অন্যতম ধামখন হ'ল জগন্নাথ ধাম। তো জগন্নাথ ধামৰ এবাৰ দৰ্শন হ'লে আৰু মনটো শান্তি। আৰু মোৰ এতিয়া হাঁহৰ মাংস হৈ গ'ল, ভাত পানী খাই সোনকালে বজাৰলৈ যাব লাগিব, ইয়াতে দেৰি হ'লে আকৌ সেইফালে দেৰি হৈ যাব। মাহী ঘৰলৈ গ'ল, ভাত পানী খাই থাকিব হৈছে, নাথাকিল আলহী অহাৰ কাৰণে ঘৰত তেওঁলোকৰ। এতিয়া মই যাবলৈ ওলাইছোঁ বজাৰ, আৰু বেছি বজাৰ কৰিবলগীয়া নাই, কাৰণ মই টি চাৰ্ট আগতে কিনিছোঁ। এতিয়া হাফ পেণ্ট কিনিলেই হ'ল, আৰু হাফ পেণ্টৰ লগতে এডাল হেডফোন কিনিব লাগিব। তো সেইখিনিয়ে বজাৰ, আৰু আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। ৰিয়েলমিৰ এইডাল হেডফোন লৈ ল'লোঁ আৰু এম বজাৰত সোমালোঁ। এম বজাৰত মই আগতে যাই পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট সোমাম এম বজাৰত। তো ভালে লাগিছে, আৰু এইকেইটা পুতলা ইমান মৰম লাগিছে, পিংক কালাৰ। আৰু ইয়াতে ধুনীয়া ধুনীয়া লংপেণ্ট আছে। ইয়াতে মই জোতা এযোৰ ল'ব সোমাইছোঁ, হোৱাইট কালাৰ। ঘৰ আহি পালোঁ মই, আৰু এইটো লংপেণ্ট লৈছোঁ মাৰ কাৰণে, এইটো বাইদেউৰ কাৰণে। আৰু য়েলো কালাৰ, ব্লেক এণ্ড হোৱাইট কালাৰৰ এই হাফ ট্ৰি কোৱাৰ্টাৰ দুটা মোৰ কাৰণে লৈছোঁ। আৰু এইযোৰ জোতা লৈছোঁ, জোতা আগৰযোৰ চেম আছিল, সেইযোৰ বেয়া হৈছে কাৰণে এইযোৰ ল'লোঁ। হোৱাইট কালাৰৰ জোতা মই এনেও ভাল পাওঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু যাবৰ কাৰণে, আৰু পেকিং কৰা হৈ গ'ল। অলপ বেয়া লাগিছে, ঘৰখন কেইদিনমানৰ কাৰণে এৰি থৈ আহিলোঁ, অকলে ঘৰখন থাকিব বেয়া লাগিছে অলপ। তথাপিতো ভাল লাগিছে এইটো কাৰণত, কাৰণ জগন্নাথ মন্দিৰ দৰ্শন কৰিব পাম। এয়া পাই গ'লোঁ ৰঙিয়া জাংচন, আৰু কামাখ্যা পুৰী এক্সপ্ৰেছ অলপ পিছতে আহি পাব। পুৰীয়ে হ'ব লাষ্ট ষ্টপেজ। ট্ৰেইন অহালৈকে ভাবিলোঁ ফটো তুলোঁ, দেউতাৰ লগত ফটো তুলিলোঁ, আৰু মামাৰ লগত তুলিছোঁ, লগতে আৰু দুজন আহিব আমাৰ ককা দুজনৰ লগতে ফটো তুলিলোঁ, ৰিলেটিভ হয়। জগন্নাথ বাবাৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিলোঁ, যাত্ৰা যাতে ভাল হয়, জয় জগন্নাথ। এয়া আনিছোঁ ভাজা পিঠা আৰু লাল চাহ খাই লওঁ, আৰু বাইদেৱে দি পঠাইছে ৰাতিৰ কাৰণে ভাত, দাইল আৰু মাছ ভাজি। দেউতা ষ্টাৰ্ট কৰি দিলে ভাত খোৱা, আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। কিন্তু ভিডিঅ'টো টু বি কণ্টিনিউ হৈ আছে, নেক্সট ব্লগত আপোনালোকে বাকীখিনি দেখা পাব। আজিলৈ বাই বাই গাইজ এণ্ড গুড নাইট।